নমস্কাৰ আমাৰ চৌকা চেনেলটিলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। বহুত দিনৰ বিৰতিৰ মূৰত আজি আমি আপোনালোকলৈ আন এটা ৰেচিপি লৈ আহিছো। ৰেচিপিটো হৈছে ৰঙালাও আগৰ ভাজি। বহুতেই হয়তো খাইছে, বহুতে নাখাবও পাৰে। এনেদৰে আপোনালোকে বনাই খাই চাবচোন, বহুত সুস্বাদু হয় খাবলৈ। তেন্তে আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। এয়া আমি ৰঙালাও আগ কেইডালমান লৈ লৈছো। প্ৰথমে ভিডিঅ'টো দেখুৱাৰ ধৰণে অলপ ডাঙৰ সাইজত ৰঙালাও আৰু 3টামান আলু কাটি লৈছো। ৰঙালাও আগখিনিও ধুনীয়াকৈ কাটি লৈ গোটেইখিনি ধুই লৈছো। এতিয়া এখন কেৰাহীত অলপ তেল গৰম কৰি লৈছো। প্ৰথমে তেলত আলুখিনি ফ্ৰাই কৰি লৈছো। ফ্ৰাই হোৱাৰ পাছত একাষৰীয়াকৈ আলুখিনি কাঢ়ি থৈছো। এতিয়া সেই একেখিনি তেলতে কেইটামান শুকান জলকীয়া আৰু তেজপাত দিছো আৰু লগতে কেইটামান ক'লা জিৰাও দি দিছো। অলপ দেৰি পিছতে আমি ৰঙালাওৰ আগখিনি কেৰাহীত দি দিছো। গোটেইখিনি ভালদৰে লৰাই আছো। এবাৰ লৰাই হলত অলপমান ঢাকি ৰাখিছো। অলপ দেৰিৰ পিছত ঢাকনিখন খুলি আমি তাত সোৱাদ অনুসৰি অলপমান নিমখ দিছো। গোটেইখিনি আকৌ এবাৰ ভালদৰে লৰাই দিছো। ঠিক আগৰ দৰে আকৌ এবাৰ ঢাকি ৰাখি পুনৰ ঢাকনিখন খুলি দিছো আৰু ভালদৰে লৰাই দিছো। এতিয়ালৈকে আমি তাত অলপো পানী এড কৰা নাই, কিন্তু এয়া চাওক ৰঙালাও আগখিনিৰ পৰা নিজে পানী ওলাই আহিছে। এতিয়া ইয়াত আমি কাটি থোৱা আলুখিনি আৰু ৰঙালাওখিনি দি দিছো। গোটেইখিনি এবাৰ লৰাই লোৱাৰ পাছত আমি ইয়াত অলপ হালধি দিছো। ইয়াৰ পিছত আমি অলপমান চেনি এড কৰিছো। আৰু অলপ ঢাকি ৰাখিছো। কিছু সময়ৰ পিছত আমি তাত অলপমান সৰিয়হৰ পেষ্ট প্ৰয়োগ কৰিছো। চাওকচোন অলপো পানী এড নকৰাকৈ কিমান পানী ওলাই আছে। এতিয়া আমি তাত অলপমান চাউলৰ গুড়িৰ পেষ্ট এড কৰিছো। 3-4টামান কেঁচা জলকীয়া দি দিছো। পানীখিনিও অলপ অলপকৈ শুকাবলৈ আৰম্ভ কৰিছে। সিজিছেনে নাই চাবলৈ আলুখিনি অলপ ভাঙি চাইছো আৰু পুনৰ অলপ সময়ৰ বাবে ঢাকি ৰাখিছো। এয়া চাওক গোটেইখিনি ভালদৰে সিজি গৈছে আৰু তাত থকা পানীখিনিও সম্পূৰ্ণৰূপে নাইকিয়া হৈ গৈছে। আমাৰ আজিৰ এই ৰেচিপিটো তৈয়াৰ হৈ গ'ল আৰু আমি এতিয়া গেছৰ ফ্লেম অফ কৰিছো। ভাতৰ সৈতে খাবলৈ এই ৰেচিপিটো সঁচাকৈ বৰ তৃপ্তিদায়ক হয়। যিসকলে খোৱা নাই এবাৰ খাই চাব। যিসকলে খাইছে তেওঁলোকেতো নিশ্চয় জানেই। আজি আমাৰ ভিডিঅ'টো ইমানেই আছিল। পুনৰ আপোনালোকক আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।